নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই মহিলাসকলৰ এটা প্ৰধান সমস্যা চুলি সৰা সমস্যাৰ ওপৰত এটা সমাধান লৈ আহিছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। মহিলা এগৰাকীৰ বিশেষকৈ বেবী এটা জন্ম হোৱাৰ ৩-৪ মাহৰ পিছতেই মহিলা এগৰাকীৰ খুব বেছি পৰিমাণে চুলি সৰা আৰম্ভ হোৱা দেখা যায়, যিটো সমস্যাৰ লগত মই নিজেও যুঁজি আছোঁ। আৰু সেই সময়তে মহিলাগৰাকীয়ে খুব বেছি চুলিৰ যত্ন লোৱাটো প্ৰয়োজন। গৰ্ভৱতী অৱস্থাত মহিলা এগৰাকীৰ এষ্ট্ৰজেন নামৰ হৰম'নবিধৰ লেভেল বহুত ওপৰলৈ বাঢ়ি যায়। সেইবাবে কি হয়, চুলি নসৰা হৈ যায় আৰু 9 মাহলৈ চুলি একেবাৰেই নসৰা হৈ যায়। তাৰপিছত কি হয়, ডেলিভাৰীৰ পিছত এষ্ট্ৰজেন লেভেলটো যেতিয়া আকৌ আগৰ অৱস্থালৈ আহি যায়, তেতিয়া চুলি আমাৰ পুনৰ সৰিবলৈ আৰম্ভ কৰে আৰু আমাৰ অনুভৱ হয় যে আমাৰ খুব বেছি চুলি সৰিবলৈ আৰম্ভ কৰিছে। এইটো অতি গুৰুতৰ নহয় যদিও এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। যদি আমি চুলিৰ যত্ন নলওঁ, উচিত যত্ন নলওঁ, তেতিয়াহ'লে আমাৰ চুলি সৰি সৰি একেবাৰে নাইকিয়া হৈ যাব। সমস্যাটোৰ বাবে আমি ঘৰুৱা কিছুমান বস্তু ব্যৱহাৰ কৰি এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। ঘৰুৱাভাৱে চুলিৰ যত্ন ল'বলৈ আমাক লাগিব একেবাৰে সহজে উপলব্ধ কিছুমান কেইবিধ হ'ল এইটো নৰসিংহ, তাৰপিছত লাগিব জেতুকা, তাৰপিছত লাগিব এইটো জবা ফুল, যিটো এটা টিলিঙা থকা জবা ফুল বুলি কওঁ আমি। এইটো জবা ফুলটো লাগিব আৰু লাগিব এটা পিঁয়াজ আৰু এটা নাৰিকল তেলৰ বটল। মই এইটো বটল ইউজ কৰিছোঁ। আপোনালোকে যিকোনো নাৰিকল তেল ল'ব পাৰে, যিটো আপোনালোকে ইউজ কৰে। মোৰ হাতত এইটোৱে আছিলে, মই এইটোৰ তেলকে মই এতিয়া এই বস্তুখিনি বনাই ল'ম, বস্তুখিনি মিলাই পেলাই বনাই ল'ম। তেনেহ'লে আহকচোন ভিডিঅ'টো চাওঁ। মই তেলটো বনাবলৈ আহিলোঁ। এতিয়া মই পিঁয়াজটো এনেকৈ কাটি ল'লোঁ, নৰসিংহ পাতখিনি এৰুৱাই ল'লোঁ ডালটোৰ পৰা, ফুলখিনি এনেকৈ পাহিকেইটা এৰুৱাই লৈছোঁ আৰু এয়া জেতুকা পাতো এৰুৱাই লৈছোঁ। এতিয়া মই গেছটো জ্বলাই ল'লোঁ। তাৰপিছত ইয়াত পাত্ৰ এটা গৰম হ'বলৈ দিম। এতিয়া ইয়াত মই নাৰিকল তেলটো দি দিম। নাৰিকল তেলখিনি দি দিছোঁ। একেবাৰে সহজ, আপোনালোকে ঘৰতে ধুনীয়াকৈ বনাই ল'ব পাৰিব। যিহেতু আমি বাচ্ছাৰ লগত লাগি থাকোঁতে নিজৰ যত্ন ল'বলৈ সময় নহয়, আৰু সময় পালেও আমাৰ এলাহ লাগেগৈ। সেইবাবে এনেকৈ তেলটো যদি প্ৰস্তুত কৰি লয়, আপোনালোকে সপ্তাহত তেলটো মূৰ ধোৱাৰ আগত ঘঁহি ল'লেই হয়। মই বহুত সুফল পাইছোঁ, সেইবাবে মই আপোনালোকৰ লগত তেলটো কেনেকৈ বনাই শ্বেয়াৰ কৰিছোঁ। এতিয়া মই প্ৰথমে দিম পিঁয়াজখিনি। গেছটো ল' ফ্লেমত দি ল'ব লাগিব। নৰসিংহখিনি দিলোঁ, তাৰপিছত দিম ফুলখিনি, তাৰপিছত জেতুকাখিনি। এতিয়া চামুচ এখনেৰে এইখিনি লৰাই দিব লাগিব। গোটেইখিনি ভালকৈ লৰাই দিব। বহুত বেছি সময় নালাগে তেলটো বনাওঁতে, 2 মিনিটমানৰ ভিতৰতে হৈয়ে যায়। আপোনালোকে চালেই গম পাব। এইখিনি মোৰ তেলখিনি হৈয়ে গৈছে। চাওক, গোটেইখিনি অলপ ৰঙচুৱা হ'বলৈ দিব। মোৰ এইখিনি ৰঙচুৱা হৈ গ'ল, গতিকে এতিয়া অফ কৰি থৈ দিম আৰু যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মই বটলত চাকি পেলাই ভৰাই ল'ম। সিজাই লোৱা বস্তুখিনি ঠাণ্ডা হৈ গ'ল, এতিয়া মই এইখিনি চাকি ল'ম।
এখন চাকনি এনেকৈ চাকনিৰে চাকি ল'লোঁ এইখিনি তেলখিনি। মোৰ তেলখিনি ৰেডি হৈ গ'ল। এতিয়া মই পুনৰ বটলটোত ভৰাই ল'ম। এইখিনি মই কেইবাদিনলৈও ব্যৱহাৰ কৰি থাকিব পাৰিম, যিহেতু জেতুকা পিচি বা নৰসিংহ বা জবা ফুলখিনি পিচি লগাবলৈ সময় নাই, গতিকে মই এই তেলখিনি মূৰ ধোৱাৰ আগত 1 ঘণ্টাৰ আগত অলপ মাছাজ কৰি শ্বেম্পুৰে ধুই দিম। এই তেলটো আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন মূৰত মূৰ ধোৱাৰ আগত মাছাজ কৰি পেলাই ব্যৱহাৰ কৰি থাকিব পাৰে, যিহেতু আমাৰ সময়ে নহয় নৰসিংহ পাত পিচি লগাবলৈ বা জেতুকা বা জবা ফুল পিচি লগাবলৈ সময় নহয়। গতিকে এনেকৈ যদি আমি তেল বনাই লওঁ তেতিয়াহ'লে অতি সহজে আমি আমাৰ চুলিখিনি যত্ন লৈ থাকিব পাৰোঁ। গতিকে আজি মোৰ ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব পাৰে। আৰু আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।